নমস্কাৰ বন্ধুসকল, আজি এটা ভিডিঅ' বনাম বুলি ভাবিলোঁ ধনতেৰছ ডে উপলক্ষে। তাৰমানে কি হয়, অৰিজিন কি, ছিগনিফিকেঞ্চ কি, তাৰে ওপৰত ভিডিঅ'টো বনাম। অসমীয়া ভাষাতে ক'ম, আপোনালোকে বুজি পাব। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটো যদি ভাল লাগে। ভাল নালাগিলেও কৰিব। বাকী ষ্টাৰ্ট কৰোঁ ফ্ৰেণ্ডছ, দেৰি নকৰোঁ আৰু পইণ্টছকেইটা লিখি লৈছোঁ। ফাৰ্ষ্ট নম্বৰ পইণ্ট, ধনতেৰছ ডেত লক্ষ্মী, ধনৱন্তৰী আৰু কুবেৰা আৰু য়ামৰাজ এই চাৰিটাক ৱৰ্শ্বিপ কৰে, তাৰমানে পূজা কৰে। এই চাৰিটাক লক্ষ্মী, ধনৱন্তৰী, কুবেৰা আৰু য়ামৰাজ। নেক্সট পইণ্ট, ধনতেৰছ ডে তাৰমানে ধনতেৰছক ধনত্ৰয়োদশ বুলিও কয়। ধনতেৰছক ধনত্ৰয়োদশ বুলিও কয়। নেক্সট পইণ্ট, এইটো হিন্দুসকলে চেলিব্ৰেট কৰে। তাৰপিছত নেক্সট নাম্বাৰ পইণ্ট, ধনতেৰছ ডেত তাৰমানে ইউটেনচিলছ, তাৰমানে বাচন সৰু হ'লেও হয়, বাচন কিনে আৰু জুৱেলাৰী কিনে, তাৰমানে লাকটো ভাল হ'ব বুলি বিশ্বাস কৰে আৰু। নেক্সট নম্বৰ পইণ্ট, ধন মানে হ'ল ৱেল্থ মানে টকা পইচা। ধন মানে ৱেল্থ আৰু তেৰাছ মানে 13, 13। ধন মানে ৱেল্থ মানে টকা পইচা আৰু তেৰাছ মানে 13 মানে 13। নেক্সট নম্বৰ পইণ্ট, দিৱালীৰ 1 বা 2 দিন আগত চেলিব্ৰেট কৰে, মানে পালন কৰে। নেক্সট নম্বৰ পইণ্ট, লৰ্ড য়মৰাজ, গড অফ ডেথ বুলি কয় য়মৰাজক, মানে পূজা কৰে। ৰাতি ব্লেছিংছ লয় তেখেতৰ, তাৰমানে পৰিয়ালৰ ভালৰ কাৰণে। নেক্সট নম্বৰ পইণ্ট, ধনতেৰছক বাৰ্থডে এনিভাৰ্চাৰী অফ গড অফ আয়ুৰ্বেদা বাৰ্থডে এনিভাৰ্চাৰী বুলিও কয় ধনতেৰছ ডে বা ধনতেৰছ। নেক্সট নম্বৰ পইণ্ট, ঘৰৰ বাহিৰত চাকি জ্বলাই ঘৰৰ ভাল হ'বৰ কাৰণে আৰু ঘৰৰ ফেমিলি মেম্বাৰৰ যাতে বিপদ নাহে সেইকাৰণে চাকি জ্বলাই ঘৰৰ বাহিৰত। আৰু লক্ষ্মী আহে বুলি বিশ্বাস কৰে হিন্দুসকলে ধনতেৰছ ডেৰ দিনা। সেইকেইটাই পইণ্ট ফ্ৰেণ্ডছ, আৰু আপোনালোকে বুজি পাব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটো। আৰু হেপী ধনতেৰছ ডে টু অল অফ ইউ এণ্ড অল অফ ইউৰ ফেমিলি মেম্বাৰ্ছ। থেংক ইউ মাই ফ্ৰেণ্ডছ।